নমস্কাৰ বন্ধুসকল, মই অন্য এটা ব্লগলৈ জনাইছোঁ স্বাগতম। আৰু কাম কৰি আছোঁ আমি আমাৰ ৰাইজৰ ষ্টক ৰুম এটা বনাই আছোঁ, মানে কি দুটা ৰুমৰ। আৰু এই দুটা ৰুমত আপোনাৰ 25 ফুট বাই 15 ফুট মানে দুটা ৰুম, বাৰাণ্ডা এটি থাকিব। বাৰাণ্ডা অলপমান বাৰাণ্ডা হিচাপত থাকিব, বাকী গোটেই ৰুমেই হ'ব, বম্বে টাইপ হিচাপত বনোৱা যাব। আৰু ইয়াতে ইটা গৈছে আপোনাৰ এইবাৰ আনিছোঁ 1500, আৰু আগৰবাৰ 2500 ইটা। 2500 ইকাত এইখিনি কাম উঠিছে, আৰু এইখিনি ইটা আছে ক'ৰবাত 500-600 মান ইটা আছে, বাকী কাম চলি আছে। এইবাৰ দৰ্জা খিৰিকী বহোৱা নহয়, এনেই জেগাটো ৰাখি পিনে গাঁঠা হ'ব। আৰু এইবিলাক ৱাল গাঁঠি থকা হৈছে, পষ্ট ঢালা কৰা হৈ গ'ল, আৰু ওপৰৰ কামখিনি হ'ব আৰু লাহে লাহে। এইবিলাক ঢালাই কৰিলোঁ অলপ আগত। আমি চিমেণ্ট ব্যৱহাৰ কৰিছোঁ ড্ৰেগন, মানে কি দামো কম, চিমেণ্টটো বেয়া নহয়। আৰু এইফালে এইটো আমাৰ ৰাইজৰে মন্দিৰটো, আৰু বাকী পৰিৱেশটো চাওক কি ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে। আৰু এইটো হৈছে মন্দিৰটো আমাৰ, কমপ্লিট হোৱা নাই, ভালকৈ বনোৱা হোৱা নাই, বাকী আছে কিছু কাম। আৰু মোটামুটি ধৰক 2 লাখ মান টকাত এইখিনি কাম উঠি যাব। বাকী প্লাষ্টাৰ চাষ্টাৰ এইবিলাক নহয় বাৰু, মানে গাঁথনিটো 2 লাখ মান টকাত কমপ্লিট হৈ যাব ওপৰলৈকে। আৰু এইফালে আমাৰ সোণাৰু ফুল ফুলি আছে, বৰ ধুনীয়া দেখি। বাকী গাছডাল বিশেষ কামত নহয় যদিও ফুলবিলাক বৰ ধুনীয়া দেখি। আৰু এইভাগেও আছে সোণাৰু, সেই চাওক পূৰা মানে কি ইয়াতে ফুলৰ ৰসটো খাই আছে ভমৰাই। আৰু এটা ফুল আছে বেঙুনীয়া কালাৰৰ হয়, এই সময়তে ফুলটো যে কি বা ফুল আছিলে সেইটো নাজানো, আছে বাকী চাইডত। আৰু এইফালে আমাৰ মানে কি মছলা আছে দিছে, আৰু মছলা বনাই আছে, গতিকে মই অলপমান ভিডিঅ' বনাই আছোঁ। আমাৰ সহকাৰী আছে ভূপেন, সি মছলা বনাই আছে। আৰু এই গোটেইখিনি কাম কৰোঁতে মোটামুটি ধৰক আমাৰ এটা আগত আমি কৰিলোঁ 8 দিনমান, আৰু এতিয়া আজি 3 দিন, 3 নম্বৰ ৰানিং, অৰ্থাৎ 11 দিনত আমাৰ এইখিনি কাম কমপ্লিট। 11 দিনত এইখিনি কাম কমপ্লিট। আৰু এইফালে মছলা জুখি আছে, মানে কি 12 টিং বনাব দিছোঁ, আৰু চিমেণ্ট টিমেণ্ট দি আছে। চাওক এইটো আমি ড্ৰেগন চিমেণ্ট ব্যৱহাৰ কৰিছোঁ, মানে কি ড্ৰেগন চিমেণ্টটো আমাৰ হাত তাঁতবিলাকো কমকৈ খায়। ষ্টাছ চিমেণ্ট বা কিছুমান বেলেগ বেলেগ চিমেণ্ট আছে, হাত তাঁতবিলাক খাই পেলাই, ড্ৰেগন হ'লে নাখায়ো। আৰু এইটো কাৰোবাৰ ছাগলী আহি গ'ল, কি ধুনীয়া ছাগলী, বা উন্নত জাতৰ। আৰু বাকী আমাৰ এতিয়া খিৰিকী চিৰিকীৰ ওপৰৰ কামখিনি কৰিব আছে। খিৰিকীটো কি লগাওঁ, কাঠৰে দিয়ে না পাকাৰে দিয়ে, পাকাৰ ফ্ৰেম এতিয়ালৈকে তাৰমানে লগাই পোৱা নাই। পাকাৰ ফ্ৰেম কোনোবাই যদি লগাইছে এটা কমেণ্ট কৰি জনাব যে পাকাৰ ফ্ৰেমবিলাক কেনেকুৱা, ভালনে বেয়া। আৰু ইয়াতে আমি ইকিয়াটো ব্যৱহাৰ কৰিছোঁ, MBIT আৰু CBI বুলি আছে, আমাৰ কাষৰে হয়। এইটো হৈছে MBI, আৰু এইফালে আছে CBI। এই চাউণ্ড চাওক কি ধুনীয়া। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ। জয় আই অসম।